কৃষ্ণ 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 বিহু হেৰা বিহু কোনোবাই পাতিলে নহয়নে বাৰু ৰাম এটা ডিগ্লেটিয়াৰ মাৰহাতি আনিছে নে এই আনিছো ৰবা বুজিছা তোমাৰ সেই লকডাউন নহয় বজাৰত দেৰি হৈছে মই বুজি পাইছো এই কথা আছে কি জানা বজাৰ নাই নহয় লকডাউন চব বন্ধ 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 তোমাৰ সেই মেৰপাকৰ ঘৰলৈ গুচি গলো নহয় দাদাজন দিয়া এই সোণাৰী খালৰ সেই মেৰপাকৰ ঘৰলৈ গৈ তেওঁৰ বস্তিৰ পৰা অলপমান মই সেই দীঘলতি মাই সতি আনিছো বুজিছা এতিয়া পলম কৰিব নালাগে এই নিয়মটো কৰা বুজিছা আৰু এটা কথা আগতে আমি পুখুৰীত ধুইছিলো গৰু নদীলৈ নিছিলো এতিয়া তোমাৰ সেইবোৰ ব্যৱস্থা নাইকিয়া হ'ল এই ঘৰতেই ধোৱা যোৱা পলম নকৰিবা আনিছো আনিছো এইয়া তোমাৰ কাৰণে এইটো ধুনীয়া চোলা আনিছো আনিছো তোমাৰ কাৰণেও আনিছো বুজিছা দেখিছানে কি সুন্দৰ চাহ এইয়া স্পৰ্টিং চাওঁ 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 কি সুন্দৰ লাগিছে চাচোন হয়নে এইটো ভাল লাগিব পিন্ধিলে ভাল লাগিব ঠিক আছে দেই যা এতিয়া বিহু নাচিব লাগিব কালি আজি হ'ল মানুহ বিহু আজি মানুহ বিহুৰ দিনা কাপোৰ ল'ব লাগিব আৰু যোৱাকালি আমাৰ গৰু বিহু গৈছিলে ঠিক আছে যোৱা দীঘল পাত গৰু চৰে জাত জাত মাইৰা হলে বাপে হলে মস্ত আমার গরু ওচৰ চাপকেল কৰি ডিষ্টেন্সটো বেছি হৈছে অলপ ওচৰ হেৰো বোৱাৰী সেয়া বিহু ইয়াতেই পাতিলা মই বাটৰ পৰা অথনি শুনিলোগে নহয় ইমান ধুনীয়া হৈছে বিহুবোৰ তোমালোকে ঘৰতে বিহু পাতিলা বঢ়িয়া বঢ়িয়া বৰ ভাল কথা বুজিছা এই অসমীয়া কলা সংস্কৃতি কোনে ৰাখিব বুজিছানে তোমালোকে যে ঘৰত হ'লেও বিহু পাতিলা তাৰ কাৰণে বৰ খুচি হৈছোঁ বুজিছানে বৰ ভাল কথা মই ডেকা অৱস্থাত বিহু বুজিছা মঞ্চ ভাঙি দিছিলোঁ হেঁচতে গৈয়ে গৈয়ে বহাগে পালে ফুলিলে লতা এই গায়ে থাকো মানে উৰকে নপৰে ঐ আমাৰে বহাগৰ বিহুটিৰ কথা হেই 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 বহুতে বঢ়িয়া Mau sudah nak anak. Lockdownৰ সময়ত আপোনালোকে বিহু চাবলৈ আহিলে কেনে পাইছে এতিয়া লকডাউনৰ সময় বিহুটো আৰু বাহিৰত হ'ব নোৱাৰে আমি এনেকৈ ঘৰে ঘৰে হ'লেও অসমীয়া সংস্কৃতি জীয়াই ৰাখিব লাগিব নে কি কয় আপোনালোকে ঠিক আছে আপোনালোকে পিঠা পনা বনালেনে বৰ ভাল কৰিছে বিহু চাবলৈ অহাৰ কাৰণে আপোনালোক ধন্যবাদ জনাইছোঁ দেই ঠিক আছে বৰ ভাল হয় হয় এটা হাতত চাপৰি দিয়ক তেতিয়াহ'লে বঢ়িয়া বঢ়িয়া নমস্কাৰ সময়ৰ খোজলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ যিহেতু বিহুৰ কথা বিহুৰ বতৰত আৰু মই আপোনালোকক ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিব নাপাহৰিব হয় অসমীয়া জাতীয় সংস্কৃতি যদি জীয়াই ৰাখিব লাগে আমি সময়ৰ লগত খোজ দিব লাগিব সেয়ে মই নৱপ্ৰজন্মলৈ আহ্বান জনাইছোঁ আপোনালোকে অসমীয়া কলা সংস্কৃতি জীয়াই ৰাখক আগুৱাই আহক কৰ্ম সংস্কৃতিৰে আগুৱাই যাওক অসমীয়া জাতি আগুৱাই যাওক এই আশাৰে আমি আপোনালোকলৈ এই অনুষ্ঠানটি আগবঢ়াইছোঁ ধন্যবাদ